এসময়ৰ কথা। কুন্দিল নামৰ গাঁওখনত আচৰিত নঘটিবলগীয়া ঘটনা ঘটি আছিল। কুন্দিল গাঁওখনৰ মানুহবিলাকৰ বিশ্বাস হৈছিল যে সেই গাঁৱৰ মানুহ যেতিয়াই হাবিলৈ সোমাই যায় সি আৰু কেতিয়াও ঘূৰি নাহে আৰু জীয়াই নাথাকে। এদিন হৰি নামৰ খেতিয়ক এজনে তাৰ গাই এজনীক লৈ সেই হাবিখনৰ ৰাস্তাৰে গৈ আছিল। আৰে বহুত ৰাতি হৈ গ'লচোন, মই সোনকালে আহিব লাগিছিলে। এই নুমলীজনীৰ কাৰণেতো হৈছে, য'তে ত'তে সোমাই ফুৰে। ব'ল নুমলী ব'ল, সোনকালে ব'ল, এই হাবিত বহুত ঘটনা ঘটি থাকে। হৰিয়ে ভয়কে গাইজনীৰ লগত গৈ আছিল। তেতিয়াই গছ এজোপাৰ তলত এজনী চোৰেল দেখা পালে আৰু চোৰেলজনী দেখিবলৈ বহুত ভয় লগা আছিল। ভালেই হ'ল তই আহিলি, বহুত দিন হ'ল মানুহৰ তেজ নোখোৱা, বহুত মজা লাগিব, চিকাৰ নিজেই আহিছে। কোন হয় তই? আমাক যাবলৈ দিয়া, আমি গাঁৱলৈ যাব লাগে। এইবোৰ কথা শুনি হৰিয়ে বহুত ভয় খালে আৰু তাৰ গাইজনীৰ লগত পলাবলৈ চেষ্টা কৰিলে। পলা, খৰকৈ পলা, মোৰ নুমলী, আজি নহ'লে তুমিও নাবাচিবি। পলাওঁতে চোৰেলজনী আহি সিহঁতৰ আগতে ওলাই দিলে। এখন কটাৰীৰে সেই চোৰেলজনীয়ে হৰিক মাৰি পেলালে আৰু লগতে তাৰ গাইজনীকো মাৰি তেজখিনি খাই পেলালে। তাৰ পিছদিনা সেই গাঁওখনৰ মানুহবিলাকৰ মাজত এই ঘটনা বিয়পি পৰিল আৰু গাঁওখনৰ মানুহবিলাকে এই কথা শুনি বহুত ভয় খালে। ঐ ককাই, শুনিছ না? কালি সেই চোৰেলজনীয়ে হৰি আৰু তাৰ গাই এজনীক মাৰি পেলালে। এইটো কিন্তু ভাল হোৱা নাই দেই, বহুত দুখ লগা কথা। হয় ককাই, এতিয়াতো এই গাঁৱত থাকিবলৈকো ভয় লগা হৈছে। কিন্তু কি কৰিম, গাঁওখনতো এৰি যাব নোৱাৰোঁ, আৰু যাবিনো ক'ত? তাকে কৈ দুয়ো বহুত চিন্তিত হৈ যায়। হৰি মৰাৰ খবৰ ঘৰত পায়হি। হৰি খেতিয়কৰ ল'ৰা যদুৱে টানকৈ কান্দিবলৈ ধৰিলে। আৰে ইমানো কান্দিব নালাগে, তোৰ বাপেৰে গুচি গ'ল তোক এৰি থৈ মোৰ ওপৰত। মইনো তোক ভাত কৰ পৰা খুৱাম, মোৰচোন এটা ল'ৰা আছেই। তোৰ বাপেৰে এটকাও গোটাব নোৱাৰিলে তোক এৰি থৈ গ'ল মোৰ ওপৰত। হ'ব, মই তোক এতিয়া মোৰ লগত হ'ব নোৱাৰো, ওলাই যা ইয়াৰ পৰা। হয় মা, উলিয়াই দি যাম ইয়াৰ পৰা। দেউতাৰ অলপ লাভ বনিছিলে নহয়, এতিয়া পাবা মজা। নহয় মা, এনেকুৱা নকৰিবা মা, দেউতাৰ পাছত তুমিয়ে আছা একমাত্ৰ। ঐ, মই সেইবোৰ একো নুশুনো, ওলাই যা তই ইয়াৰ পৰা। তাৰ পাছত যদুৱে দুখ মনেৰে তাৰ পৰা ওলাই আহিল আৰু গৈ গাঁৱৰ সেই হাবিখনত পালেগৈ। যেতিয়া সি হাবিৰ মাজত পালেগৈ, চাৰিওফালৰ পৰা শব্দ আহিবলৈ ধৰিলে। সি সেই শব্দবোৰ শুনি বহুত ভয় খাইছিল। আৰে, এইটোতো কেনেকুৱা শব্দ? বহুত ভয় লগা শব্দ হয়, মোৰ বহুত ভয় লাগিছে। হে ভগৱান, মোক সহায় কৰা। আৰু সি ভয়কে আগলৈ গৈ থাকোঁতেই হঠাৎ এজোপা গছৰ তলত এজনী চোৰেল বহি থকা দেখিলে। আহি গলি তই, আজি নতুন চিকাৰ পাই গলি।
তাৰ কথা শুনি যদুৱে বহুত ভয় খালে। হে ভগৱান, মই এতিয়া কি কৰোঁ? পলাই পলাই যদু এটা খালত পৰি গ'ল। ইয়াৰ 2 নম্বৰ পাৰ্টটো চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক।